নমস্কাৰ, মোৰ ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰান্ধি দেখুৱাম বৰ বেঙেনা, আলু, এটা সুন্দৰ ব্যঞ্জন আৰু ইয়াৰ লগত ব্যৱহাৰ কৰিম এয়া মাছ। মাছখিনি ধুই লোৱাৰ পাছত হালধি আৰু নিমখ অলপ সানি লোৱা হৈছে। সহজে ৰান্ধিব পৰা এটা ব্যঞ্জন আৰু বেঙেনাখিনি মই বাকলিখিনি এৰুৱাই লৈ সৰু সৰুকৈ জোখত কাটি লৈছোঁ। আলু দুটাও জোখত কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া পানীত তিয়াই ৰাখিছোঁ। বেঙেনাৰ যিটো ৰঙচুৱা পানী সেইখিনি আঁতৰাই ল'লে সোৱাদ বৰ হয়। আৰু এয়া পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া জোখমতে কাটি লৈছোঁ আৰু এয়া কেৰাহীত মিঠাতেল দিছোঁ মাছখিনি ভাজিবলৈ। এই মাছ ভাজিবলৈ আৰম্ভ হৈছে। এয়া আৰু ইয়াত আজি ব্যৱহাৰ কৰিম এই ব্যঞ্জনত ধনিয়া গুড়া, জলকীয়াৰ গুড়ি, জিৰা অলপ আৰু আমাৰ অসমীয়াৰ বিশেষ উপাদান কলাখাৰ। মাছ ভজা হৈ গৈছে, দেখাত ধুনীয়া হৈছে মাছখিনি, খাব পৰা জোখত। আৰু এয়া কেৰাহীত মই মাছ ভজা তেলে অলপ ৰাখিছোঁ, বাকীখিনি আজৰাই থৈছোঁ। খুব কম তেল ব্যৱহাৰ কৰিম। আৰু এয়া ধুই লোৱা হ'ল আলু আৰু বেঙেনাখিনি। আৰু ইয়াত কেৰাহীত এতিয়া মই পিঁয়াজ আৰু নহৰু কেইফুটামান দিছোঁ আৰু অলপমান ৰং গুড়া দিছোঁ। যিহেতু খাৰ ব্যৱহাৰ কৰা হ'ব, গতিকে ৰং গুড়া বেছি দিয়াৰ প্ৰয়োজন নাই। আৰু ইয়াত এতিয়া মই ভালদৰে ধুই ৰখোৱা বেঙেনা আৰু আলুখিনি দি দিলোঁ। অলপ লৰাই ইয়াত অলপ নিমখ দিছোঁ আৰু কাটি ৰখোৱা কেঁচা জলকীয়া আৰু আদা যিখিনি সৰুকৈ কাটি ৰখোৱা হৈছিলে সেইখিনি দিলোঁ। আৰু ভালদৰে লৰাই মই 8 মিনিটমান এইখিনি ঢাকি ৰাখিম, গোটেই মিশ্ৰণখিনি যাতে কোমল হয়। আৰু ভালদৰে দুবাৰমান লৰাই ইয়াত এতিয়া মই হিচাপ মতে পানী ঢালি দিছোঁ। আপোনালোকে যিমান অনুপাতত খায় সেইমতে পানী জোখমতে দিব, কিন্তু এটা চাব যাতে বেঙেনাখিনি ধুনীয়াকৈ গলি যাব পৰাকৈ আপোনালোকে পানী দিব লাগিব। আৰু ইয়াত এতিয়া মই দিম এয়া কলাখাৰ। আপোনালোকে কলাখাৰ চুক অনুযায়ী ব্যৱহাৰ কৰিব আৰু পানীৰ পৰিমাণ অনুসৰি। এতিয়া ৰংটো দেখি ভয় নাখাব, কিন্তু পিছত যেতিয়া হ'ব তেতিয়া দেখিব কিমান সুন্দৰ এটা হ'ব। আৰু এইখিনি মই এতিয়া ঢাকি থৈছোঁ। আৰু এইখিনি ঢাকি থ'লোঁ মই 10 মিনিটমান, যাতে বেঙেনাখিনি ধুনীয়াকৈ কোমলি যায়। গলি যাব লাগিব বেঙেনাখিনি, আৰু আলুকেইডোখৰো সিজিব লাগিব। আৰু ইয়াত দেখিলে আপোনালোকে বেঙেনা সুন্দৰকৈ গলি গৈছে। আৰু আগৰ যিটো খাৰ দিওঁতে ৰং উঠিছিলে সেই ৰংটো এতিয়া বেলেগ ধৰণৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ সিজাৰ পাছত মই ইয়াত দিলোঁ ভাজি ৰখোৱা মাছ কেইটুকুৰামান। আৰু ইয়াত এতিয়া দিম মই এয়া ধনিয়া গুড়া অলপ, আৰু শুকান জলকীয়াৰ গুড়ি। এইটো জ্বলা থকা জলকীয়া, ৰং উঠিবৰ কাৰণে নহয়, জ্বলা হ'বৰ কাৰণে দিয়া হৈছে। আৰু অলপ লৰাই দিয়াৰ পাছতে এয়া দেখিলে কিমান সুন্দৰ হৈছে ৰংটো, ধুনীয়াকৈ গলি গৈছে বেঙেনাখিনি। আৰু এয়া হৈছে একেবাৰে শেষত জালুকৰ গুড়ি। লাহে লাহে লৰাই দিব, যিহেতু মাছ দিয়া হৈছে, গতিকে মাছখিনি ভাঙি গ'লে খাব বেয়া লাগি যাব। গতিকে অকণমান সাৱধানেৰে আপোনালোকে লৰাব। আৰু এতিয়া এইখিনি মই আকৌ 3 মিনিটমান সময় ঢাকি ৰাখিম দুটা উতল আহিবলৈ।
দুটা উতল অহাৰ পাছতেই মই সেয়া আঁতৰাই দিলোঁ আৰু এতিয়া চাওক আপোনালোকে কিমান সুন্দৰ এটা ব্যঞ্জন হৈছে বৰ বেঙেনা আলু খাৰ ব্যৱহাৰ কৰি মাছ দি ৰন্ধা এটা সুন্দৰ ব্যঞ্জন সহজ প্ৰক্ৰিয়াৰে ৰান্ধিব পৰা এটা সুন্দৰ ব্যঞ্জন আৰু এয়া আজি বিশেষ ব্যঞ্জন সাজু হৈ গ'ল খাব পৰা হৈ গ'ল দেখিছে কিমান সুন্দৰ ধন্যবাদ